গৈছে মানুহ মাৰে জীৱ মানুহৰ হাতত অন্ত নে কিয়া বুলিলে মৰত কিয় মানুহ বেছি নাম দিয়া উঠোৱাই মানুহ কৰম হতে মানুহৰ মৰম বুজিব মানুহে গুড মৰ্নিং ছাৰ হুমিয়া গুড মৰ্নিং ছাৰ তই চিনেমাৰ অডিশ্যন দিবে আছে নে টিউশ্যন দিছে চশমা হ'ল চৰি ছাৰ চৰি মোৰ পাছত ন' চৰি আগে ভুল কৰিবি তাৰপিছত চৰি ক'ব আহিবি ৰ'ব কাপোৰটো ভাল কৰিলে ৰণলি চাৰে চাই থাকিব মোক ছাৰ গুড মৰ্নিং বা কি মালে চৰি মাইনা তোমাৰ কথা দেউতাই কৈছিল মোক ইয়াত বহা চ' আজি কি চাবজেক্ট আছে ছাৰ আজি মানে অসমীয়া আছে তেনেহ'লে তই দুবৰিবানৰ বাকৰি কবিতাটো পঢ়ি দেচোন চবৰে আগত ছাৰ সেইটো কবিতা মানে মোৰ অলপ টান লাগে সেইকাৰণে মই নিজৰ হিচাপত লিখিছোঁ মাতোনে নিজে লিখিছ চাওঁ কি লিখিছ মাতচোন একবাৰ দুবৰিবানৰ বাকৰি খাবা নেকি গাহৰি ৰঙালাও পিয়াক লাহৰি ভাল পাইছিলোঁ তোমাক তুমি নাযাবা মোক পাহৰি নমস্কাৰ এনে কবিতাটো বেয়া হোৱা নাই কিন্তু পৰীক্ষাত যে এইটো নাহে ছাৰ মানে মই পৰীক্ষাত এইটোৱে লিখি দিম মোৰ কবিতাটো চাই পেলাই মানে মাষ্টৰে এনেও নম্বৰ দিব খুবটো দিব চৰি চ' এইবাৰ আমি গণিত পঢ়িম আৰু তই পুৰণীয়া তাৰ হাতৰ ভাগটো মস্তি দিম ইত্যাদি দি হাতৰ ভাগ নাম অলপ টান লাগে কিন্তু মাতিম 7 গুণ 7 7 2 গুণ 8 7 3 গুণ 9 7 4 গুণ 10 এই গৰু এগুলো কি মাতিছা 7 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 হয় তই এগুলো কি মাতিছা স্যার 1 গুণ 1 1 2 গুণ 2 1 3 গুণ 3 1 4 গুণ 4 হবা পারে যদি 7 গুণ 7 7 2 গুণ 8 7 3 গুণ 9 7 4 গুণ 10 কে হবে নরে হ্যাঁ বা তই ইমানেই জানা তই যদি ইমানেই জানা কালি পরে মোটিভেশনত নাই তই আৰু ইত্যানে বাপেৰে ফোন কৰ মোৰ মোবাইলটো ফোন কৰিবি লৈছো মোবাইল দি হেল্ল' বৰুৱা বৰুৱানী তেওঁক দিয়কচোন বাপৰে কি তিৰি এইটো কি বা হোটেলখন মাইৰে এইটো আৰু মায়াক চাই পুতক মাইৰে হাতৰ সংস্কাৰে এনেকুৱা তই ডাঙৰ হৈ কেনেকুৱা ভাবি মোৰ একদম জানা আছে প্লাষ্টিক আৰিৰ হাল ট্ৰেক্টৰৰ ফাল নাই যদি যাই থাকাই ভাল আছে যদি মতামত মাত দিবা ফটাফট খেলাৰ জোৰা কংকলৰ মূৰা চাইকেলৰ হেণ্ডেল প্লাষ্টিকৰ চেণ্ডেল চাইকেলৰ চাবি ভাঙা চিঙা বিচেল লিহা ভাবি সাইকেল কেরিয়া ভাঙা ভুটা সরিয়া ভাঙা সিঙা গোটেরি তেল মরা বেটারি চবলং সাইকেলের মেল ভাঙা সিঙা বেপারি হে কাছে যদি মাত্র গেলে মাল হবো সেল আর যদি 2 নম্বরে ঠান্ডা থাকবো তেল ভাঙা সিঙা লোহা এলো দাউনে 30 টাকা পোহা দুপুরে গরম দুপুরে মরম দেহা হয়ে গেছে নরম পাও বসে পাল্টা দিতে কি ভাবিছা সারুর মাত কত উঠছে মই সারুর কথাই ভাবি থাকো নেকি এত সারু মাত ওই হয় ছাৰ মানে মই কিবা এটা ভাবিছিলোঁ তহঁতে ছবি আৰু মাইনা তুমি আঁকা ফুলৰ ছবি আৰু তহঁত দুয়োটাই আঁক চৰাই ছবি তই যি চৰাই আঁকা আঁক আৰু তই কিন্তু ময়ূৰা চৰাই আঁক ছাৰ মোৰ হৈছে মাইনা তোমাৰটো দিয়াচোন বা ধুনীয়া হৈছে মই যে এনেকুৱা ধুনীয়া ময়ূৰা চৰাই আঁকিম যাতে কোনেও আঁকিব নাই তাপলে দুনিয়াৰ ফিচা দেওঁ আৰু অলপ দেওৰা ফিচা ছাৰ মোৰ আঁকা আছে কাম কিন্তু ভাল কৰিছে ৰে সোনকালে ছবিটো আঁকিছে দিচোন ঐ গৰু এইটো কি আঁকিছে তই ছাৰ ময়ূৰা চৰাই এইটো ময়ূৰা চৰাই হৈছে জানো তহঁতে দুয়ো আঁকিলি তই কি আঁকিছা ছাৰ মই আকৌ আঁকা নাই বাবু তুমি কিয় আঁকা নাই ছাৰ মোৰ মানে এজনী গাৰ্লফ্ৰেণ্ড আছিল তাইক মই মানে চৰাইৰ দৰে মৰম কৰিছিলোঁ কিন্তু তাই মোক এৰি থৈ গুচি গ'ল তাৰ কাৰণে মই কোনো চৰাইৰ কথাই ভাবিব নিবিচাৰোঁ এটা ট্ৰেজেডি ফেল পাইছা ওলাও আৰু তই কালি পাই নাহিবি যা এতিয়া যা আৰু তোমালোক যোৱা